দ্বাৰিকানাথ কন্নিচ হৈছে এনে এজন ভাৰতীয় যাক চীন দেশত পূজা কৰা হয় আৰু চীনৰ পাঠ্যক্ৰমত তেওঁৰ বিষয়ে সন্নিৱিষ্ট কৰা হৈছে। আপোনালোকে জানেনে যে আমাৰ কাষৰীয়া দেশ পাকিস্তানৰ লগত চীনৰ যিমান ভাল সম্পৰ্ক, ভাৰতৰ লগত সিমানে বেয়া সম্পৰ্ক। তথাপিও তেওঁলোকে ভাৰতৰ এই ব্যক্তিজনক পূজা কৰে কিয়? ডক্টৰ দ্বাৰিকানাথ কন্নিচ হৈছে মহাৰাষ্ট্ৰৰ এজন ব্যক্তি। তেওঁৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ সোলাপুৰ গাঁৱৰ এটা মধ্যবিত্ত পৰিয়ালত। মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা স্বত্বেও তেওঁ এগৰাকী প্ৰসিদ্ধ চিকিৎসক হ'বলৈ সক্ষম হৈছিল। 1938 চনত যেতিয়া সকলো দেশে আন চুবুৰীয়া দেশক হৰুৱা ষড়যন্ত্ৰ ৰচিছিল, তেতিয়া এদিন হঠাৎ জাপানে চীনৰ ওপৰত আক্ৰমণ কৰে আৰু চীন যুদ্ধৰ বাবে প্ৰস্তুত নাছিল। সেইবাবে চীনৰ বহুতো লোকৰ মৃত্যু মুখত পৰিছিল। সেই সময়ত ডক্টৰ কেইজনমানক সহায়ৰ বাবে চীনৰ জু দে ভাৰতৰ জৱাহৰলাল নেহৰুক সহায়ৰ ভিক্ষা মাগিছিল আৰু ডক্টৰ কেইজনমানক তালৈ আহিবলৈ আহ্বান জনাইছিল। তেতিয়া 1838 চনত 30 জুনত জৱাহৰলাল নেহৰুৱে মিডিয়া যোগে ভাৰতীয়সকলক চীনৰ সহায়ৰ বাবে প্ৰস্তুত হ'বলৈ আহ্বান জনায়। 7 পৰা 9 জুলাইৰ ভিতৰত 22,000 টকাৰ পুঁজিৰে এটা ডক্টৰৰ দল চীনলৈ ৰাওনা হয়। চীনত গৈ তেওঁলোকে আহতসকলক সহায় কৰে আৰু কিছুদিনৰ পাছত নিজ দেশলৈ উভতি আহে। কিন্তু তাৰে এজন ডক্টৰ উভতি অহা নাছিল। সেইজন আছিল ডক্টৰ দ্বাৰিকানাথ কন্নিচ। তেওঁ যুদ্ধ শেষ হ'লেহে উভতি আহিম বুলি কৈছিল। তেওঁ এই প্ৰস্তাৱ চীনৰ বহুতো নেতাই আচৰিত হৈছিল, কাৰণ সেইখন তেওঁৰ নিজৰ দেশ নাছিল আৰু মানুহবোৰো নিজৰ নাছিল। তথাপিও তেওঁ কাম কৰি গৈছিল। যুদ্ধৰ সময়ত চীনৰ ব্যক্তিসকলে তেওঁক বহুত বিশ্বাস কৰিছিল আৰু সেইবাবে তেওঁ যি কৈছিল সকলো কথা মানি লৈছিল। এবাৰ যুদ্ধত তেওঁ একেৰাহে 72 ঘণ্টা ধৰি কাম কৰি আছিল অনিদ্ৰাত আৰু 800জন চিকিৎসকৰ শুশ্ৰূষা কৰিছিল। এইটো এটা ৱৰ্ল্ড ৰেকৰ্ড আছিল। ডক্টৰ কন্নিচে তাৰে এগৰাকী নাৰ্ছক ভাল পাইছিল আৰু তেওঁকে পিছলৈ বিয়া কৰে। 1941 চনত তেওঁলোকে এগৰাকী ছোৱালী সন্তান জন্ম হয়, যাৰ নাম তেওঁলোকে ইন হুৱা ৰাখে। ইয়াৰ অৰ্থ হৈছে ইন মানে হৈছে ইণ্ডিয়া আৰু হুৱা মানে হৈছে চাইনা। সেইবাবে সকলোৰে মাজত তেওঁলোক প্ৰখ্যাত হৈ পৰিছিল। মাত্ৰ 32 বছৰ বয়সত ডক্টৰ কন্নিচে এটা অচিন বেমাৰত মৃত্যু মুখত পৰে আৰু তেওঁৰ পত্নীয়ে ভাৰতক বহুত ভাল পাইছিল বাবে তেওঁৰ পত্নীয়ে কেইবাবাৰো ভাৰতলৈ আহে আৰু তেওঁৰ পৰিয়াল সকলো ব্যক্তিকে সাক্ষাৎ কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত বহুতো কবিয়ে তেওঁৰ বিষয়ে বহুতো লিখিছিল। চীনত আজিও তেওঁৰ প্ৰতিমূৰ্তি আছে। ডক্টৰ কন্নিচৰ সন্মানাৰ্থে ভাৰত চৰকাৰে এটা ডাক টিকটো নিৰ্মাণ কৰিছিল। আজিও বহুতে এই ব্যক্তিজনৰ বিষয়ে নাজানে, সেইবাবে আমাৰ পাঠ্যপুথিত এই ব্যক্তিজনৰ বিষয়ে অন্তৰ্ভুক্ত কৰা উচিত।